নগাঁও জিলাৰ জুৰিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মাহগুৰি গাঁও পঞ্চায়তত সংঘটিত হৈছে বিয়াগুম কেলেংকাৰী। এইবাৰ এগৰাকী মহিলাৰ PMAYGৰ গৃহৰ ধন আত্মসাৎ কৰাৰ এক তথ্যই পোহৰলৈ আহিছে। ৰহিমা খাতুন নামৰ মহিলাৰ নামত অহা PMAYGৰ গৃহ গাঁও পঞ্চায়তৰ সমন্বয়ক আৰজুল ইছলামে সংগোপনে বেলেগ মানুহক বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। বেংক একাউণ্ট জালিয়াতি কৰি দীঘলীয়াতি গাঁৱৰ এজন লোকক বিক্ৰী কৰাৰ অভিযোগ তুলি ভুক্তভোগী মহিলাগৰাকীয়ে আৰজুল ইছলামৰ বিৰুদ্ধে জুৰিয়া থানাত দাখিল কৰিলে এজাহাৰ। ঘৰৰ বস্তু বাহানি চুৰ হয়। এতিয়া দেখোন যে বৰ্তমান এই যুগত ঘৰো চুৰি হয়। ঘৰ চুৰি হোৱাটো আমি এই জীৱনত দেখা নাছিলো নহয়। এইবাৰ ঘৰো চুৰ হয় দেখোন। মাল বস্তু দূৰৰ কথা, এতিয়া ঘৰো বৰ্তমান চুৰ হ'বলৈ ধৰিছে। এনেকুৱা চুৰ আছেনে? আপোনাৰ ঘৰটো বিক্ৰী কৰিছে? আপুনি কি হয় পঞ্চায়তৰ? মই পঞ্চায়তৰ টেক্স কালেক্টৰ। টেক্স কালেক্টৰ ন? হয়। ইয়াতে এটা কমপ্লেইন আহি আছে। হয়, PMYG ঘৰৰ ৰহিমা খাতুন নামৰ মানুহ এজনী আহিছে কমপ্লেইন লৈ। আচলতে মই এইটো একো নাজানো। এইটো ফাইল GPCয়ে কণ্ট্ৰল কৰে, মই এইটো কাম নকৰোঁ। মানে কি হৈছে ঘটনাটো? ঘৰটো কমপ্লেইন দিয়া মতে শুনিছোঁ মানুহজনী ঘৰটো বেলেগত বিক্ৰী কৰিছে। হয়, কোনে বিক্ৰী কৰিলে বাৰু ঘৰটো? এতিয়া মানুহজনী কৈ আছে GPCয়ে বোলে বিক্ৰী কৰিছে। এতিয়া মইতো কি নাম তেওঁৰ নাম? তেওঁৰ নাম হৈছে আৰজুল ইছলাম। ন? হয়। পঞ্চায়তৰ সভাপতি কি কয়? সভাপতিয়েতো এইটো হেৰি কৰি আছে যে এইটো উচিত বিচাৰ হ'ব লাগে, মানুহজনীয়ে ঘৰ পাব লাগে। কি নাম পঞ্চায়ত সভাপতি? মমৰুজা আফৰোজ। হয়। এইটো বিষয়ে আপুনি একো তথ্য? মই এইটোৰ ফাইলটো মোৰ হাতত নাই, যিহেতু মই ক'ব নোৱাৰিম এইটো বিষয়ে। জনাত ৰহিমা খাতুনৰ নামত এটা ঘৰ আহিছিলে। এই ঘৰটো এখেতে পোৱা নাই। এই চিঙাৰী আৰজু নামৰ মানুহ এজনে, যিটো GPC, এইজনে বোলে ঘৰটো বোলে বেলেগক বোলে বিক্ৰী কৰি দিছে। মই এইখিনিয়ে জানো। আৰু এখেতৰ নামত যিখন মানে থাকে আপোনাৰ বেংক একাউণ্ট, হয়, একাউণ্টৰ লগত মিলি পেলাই তেতিয়া তেওঁলোকৰ ঘৰৰ তথ্যটো লয় বা তেওঁলোকৰ ঘৰ দিয়ে। হয়। গতিকে তেওঁলোকৰ পৰা সেইটো লোৱা নাছিলে নেকি? নাই, কোনো একাউণ্টতো কোনো হেৰি হোৱা নাই, ট্ৰেঞ্জেকশ্যন হোৱা নাই। এখেতৰ একাউণ্টত কোনো ট্ৰেঞ্জেকশ্যন হোৱা নাই। তেখেতৰ নাম্বাৰটো বেলেগত ইউজ কৰিছে? হয়, বেলেগৰ নামত হয়তো ৰহিমা খাতুনৰ নাম দি বেলেগ মানুহ দি একাউণ্ট কৰাই, সেইটো একাউণ্টত হয়তো পইচা ট্ৰেন্সফাৰ কৰাইছে, কি পইচা সোমাইছে। আৰজু কি হয়নো তেওঁ? এইটো আমাৰ মাহাগুৰি GPC হয়। তাৰ অৰিজিনেল নাম আৰিজুল ইছলাম নেকি? হয়। কিন্তু আমি আৰজু বুলিহে গম পাওঁ।